নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। মোৰ বহুত ভাল। আজি ঠাণ্ডা বতৰ কাৰণে মই ভাবিলোঁ এটা বস্তু বনোৱা হওক। তাৰ কাৰণে মই আধা বাতি দালি ভিজাই থৈছিলোঁ, এইখিনি ধুই লৈছোঁ আৰু 2 কোমান নেহৰু দিছোঁ, 3টামান জলকীয়া, অকণমান আদা আৰু ধনিয়া অকণমান দিছোঁ। দি এইখিনিতে মিক্সিত পিচি লওঁ। বেছি মিহি কৰিব নালাগে, কিন্তু মোৰ অকণমান পানী দিয়া গ'ল, বেছি মিহি হৈ গ'ল। নেক্সট বাৰটো ইমান মিহি নকৰোঁ, তো নেক্সট বাৰ দেখিছেনে এনেকুৱা হৈছে। এতিয়া অকণমান হালধি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু আধা চামুচ ইয়াতে গুড়ি মছলা দিলোঁ, যিটো মই ঘৰতে বনোৱা মছলা, কিনা মছলা মই ইউজ নকৰোঁ। তো এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ আৰু ইয়াতে এতিয়া অকণমান কালজিৰা দিলোঁ। কালজিৰা দিলে অলপ খাই ভাল লাগে, তো কালজিৰাখিনি দি এইখিনি মিক্স কৰি ল'লোঁ। আৰু এয়া দেখিছে, এইখিনি হ'ল ৰঙালাওৰ পাত। মই এইখিনি ধুই ধাই ধুনীয়াকৈ চাফা কৰি লৈছোঁ ইয়াতে। তো আজি ৰঙালাওৰ পাত আৰু মচুৰ দালিৰ সৈতে বৰা বনাওঁ। আপোনালোকেও এনেকুৱা বনাই খাই চাবচোন, ভাল লাগিব। ঠাণ্ডা বতৰত খাই ভাল লাগে। তো এনেকৈ পাতৰ গাত এনেকৈ সানি ল'ব দালিখিনি। সানি এনেকৈ তেল অকণমান, বেছি তেল দিব নালাগে। তো বেছিকৈ তেলত ডুবাই যিমান তেল দিব সিমান তেল ইয়াৰ ভিতৰত সোমাই যাব, সেইকাৰণে কম কম তেলেদি এনেকৈ ভাজিব লাগে। বৰা ভাজিলে একচুৱেলি কম তেলে দিয়ে ভাজিব লাগে। তো এনেদৰে মই গোটেইখিনি ভাজি লওঁ। এনেকৈ এটা এটাকৈ দিব গোটেইকেইটা, লাহে লাহে জুই দি পেলাই ভাজিব লাগিব। অকণমান টাইম লাগে বৰা ভাজিলে, লগে লগে নহয়। মৰমৰীয়া হোৱাৰ কাৰণে অকণমান টাইম লাগে। তো এয়া দেখিছে, মোৰ বৰা ভাজা হৈ গ'ল। তো মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।